থৈ পেলাই মুখ হাত ধুই লগে মই ভাত বাঢ়িছোগে যা যাহি মামনি তই এখিনতে ৰ দেই মই কাপোৰ সলাই আহি আছো মাইনা যাচোন দেউতাৰ হল যদি মাতিছে বুলি ক পুখুৰী পাৰত আছে আজি আমাৰ চেগুনজোপা কটালে নহয় যা দেউতা আজৰি হল যদি মাতিছে বুলি কগৈ কি হ'ল আজি স্কুলত তোক ছাৰে কিবা ক'লে নেকি বল বল ভিতৰলৈ যাওঁগে বল নালাগিবি তই কি হ'ল তোৰ গছজোপা কিয় কাটিবলৈ দিলি সেইটো কথা মানে গছজোপা বুঢ়া হৈ গৈছিল আকৌ সেইকাৰণে কাটিব লগা হ'ল কি কথা ক'বলৈ আহিছ গছজোপা বুঢ়া হ'ব পাৰে নি মামনি আৰু মই গছজোপা চাহতে বহি থাকোঁ আজিৰ পৰা ক'ত বহি নাযাওঁ যা ভিতৰলৈ সেইটো কথা মানে হ'ব দে কাইলৈ আমি ইয়াতে আৰু এজোপা গছ ৰুই দিম তাতে যেতিয়া গছজোপা ডাঙৰ হ'ব তহঁত দুজনী তাতে বহি থাকিব পাৰিবি হ'বনে এজোপা নহ'ব মোক দুজোপা লাগিব এজোপা মামনিৰ কাৰণে এজোপা মোৰ কাৰণে হ'ব দে কাইলৈ আমি এজোপা নহয় দুজোপা ৰুম এতিয়া আমি ভিতৰলৈ যাওঁ ব'ল ব'ল মাইনা মাইনা দেউতা তোক যেন কালি কৈছিলোঁ মই গছ পুলি ৰোৱা কথাটো ব'ল ৰুমগে ব'লা দেউতা এই গছজোপা কেতিয়া ডাঙৰ হ'ব তই যেতিয়া বুঢ়ী হবি আৰু মামনিও যেতিয়া বুঢ়ী হ'ব তেতিয়াই এই গছজোপা ডাঙৰ হ'ব বুজিলি আমি যেতিয়া বুঢ়ী হ'ম তেতিয়াহে গছজোপা ডাঙৰ হ'ব শুনিছনে মামনি তই আৰু মই যেতিয়া বুঢ়ী হ'ম তেতিয়াহে বোলে গছজোপা ডাঙৰ হ'ব হ'ব দে এতিয়া আমি যাওঁ ব'ল